হেল্ল' এভৰিৱান। আজি মানে বিশ্বকৰ্মা পূজাও আছিলে আৰু আজি মানে গণেশ পূজাও পৰিছে। এতিয়া আমি গণেশ পূজা চাবলৈ গৈ আছোঁ। এতিয়া গণেশ পূজাত কি কি আছে আপোনালোকক মানে দেখুৱাবৰ কাৰণে এতিয়া আমি ওলাই আছোঁ। এয়া এতিয়া আমি আৰম্ভ কৰিছোঁ যাত্ৰা, গৈ আছোঁ। আহক আপোনালোকক কি কি মানে এইবিলাক দেখুৱাই যাম। এয়া দেখুৱাই আছোঁ আপোনালোকক। Oh my God! Wow! মুকুটহেতৰ ৰুমতো মানে গণেশ পূজা পাতিছে। এয়া মুকুটহেতৰ ৰুমলৈ গৈ আছোঁ। মুকুটহেতৰ ৰুমত কি কি আছে মানে এইবিলাক আপোনালোকক দেখুৱাই আছোঁ। এইয়া দলংখন এখন ব্ৰিজ আছে, দেখুৱাই আছোঁ। এইয়া এইখন দলং, এইবিলাক গৈ আছে এইফালে। আমিও পাই গ'লোহি বিতলহেতৰ ৰুমত গণেশ পূজা পাতিছে। গণেশ পূজা চাবলৈ এয়া আপোনালোকক দেখুৱাই আছোঁ গণেশ পূজা। আৰু এইফালে আমাৰ মুকুটাই ৰুটি বেলি আছে। এয়া ৰুটি বেলি আছে, যিটো হয় ৰুটি ফুৰিবলৈ লাগিবই। এইফালে আমি চাইডত ৰৈ আছোঁ, দুজন ৰখি আছে। এয়া আমি দুজন। এয়াই এইবিলাক পূজা আৰু এনেকেই পাতিছে বিতুলহেঁতি।